হাই বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি মই বনাবলৈ লৈছোঁ গাহৰিৰ মাংসৰ এটা ৰেচিপি। আহকচোন কেনেকৈ বনাই চাই লওঁ। মই এখন কেৰাহী গৰম হ'বলৈ দিছিলোঁ আৰু তাত অকণমান মিঠাতেল দি লৈছোঁ। তেলখিনি অকণমান গৰম হৈ অহাত মই শুকান জলকীয়া 3টা দিছোঁ। মিডিয়াম সাইজের পেঁয়াজ দুটা দিছোঁ। অকণমান ভাত খাবলৈ দিছোঁ। তাত মই দিছোঁ হালধি, প্ৰয়োজন অনুসৰি নিমখ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে। এতিয়া দিম মই মাংসখিনি মই অকণমান বইল কৰি লৈছোঁ, দেখুওৱা নহ'লে বাৰু। অকণমান সময় ভাজি ল'ম। মাংসখিনি অকণমান ভাজি ল'লোঁ, দেখিছে 5 মিনিটমান ভাজি ল'লোঁ। এতিয়া দিম মই মিডিয়াম সাইজৰ 2টা আলু। আলুখিনি দি মই আৰু 5 মিনিটমান ভাজি ল'লোঁ। এতিয়া দিম মই আদা নহৰু অকণমান খুন্দনা এটাত খুন্দি দিছিলোঁ। অকণমান দেৰি ভাজি ল'ম। এতিয়া আকৌ 5 মিনিটমান ভাজি ল'লোঁ আৰু এতিয়া দিম মই জিৰাৰ গুড়া, ৰেড চিলি আৰু গৰম মছলা। দেখিছে মাংসখিনি ভালকৈ হৈ গ'ল। এতিয়া দিম মই গৰম পানী এগিলাচ। এতিয়া গেছটো মিডিয়াম কৰি ৰাখি 15 মিনিটমান উতলিবলৈ দিম। মোৰ গাহৰিৰ মাংস 15 মিনিটমান হৈ গ'ল, দেখিছে। এতিয়া দিম অকণমান মান ধনিয়া। আৰু দুবাৰমান লৰাই দিম। এতিয়া গেছটো বন্ধ কৰি দিলোঁ। মোৰ গাহৰি মাংস ৰেডি। এয়া মোৰ গাহৰি মাংস ৰেডি, ভাত আৰু গাহৰি মাংস। এতিয়া মই খাওঁ। আপোনালোকে ভিডিঅ'টো চাব দেই। আজিৰ ভিডিঅ'টো ইমানতে, নমস্কাৰ।